चिरां जिल्ला रुनिकाटा हाग्रा बिफाननि गोख्रों सिग्रोमनायाव गोबां आयेन बेरेखा दंफां हमदों। मैया 1 मे खालि चिरां जिल्ला रुनिकाटा फरेस्ट रेन्जनि रेन्जार जसमनिक मुसाहारि आरो बिथांनि हानजाजों लोगोसे फाथालसाना रिफु रिजार्भ हाग्रानिफ्राय आयेन बेरेखायै दंफां खावनानै लाबोनायनि हेंथायै गोख्रों सिग्रोमो आरो दंफांजों लोगोसे गासै गंथाम लडेड ट्रेक्टरखौ हमनो हायो। आयेन बेरेखायै खावनानै लाबोनाय दंफांनि गासै 1 लाखनिबो बारा जागोन होनना रेन्जार जसमनिक मुसाहारि बिथाङा खौरां बिजोंनि गेजेरजों बुंथियो। लोगोसे मिथिंगायारि सम्पदखौ लानानै गले गले बेफोरबादि आयेन बेरेखा हाबा मावनायनिफ्राय जानगाराव थानो थाखाय गुरैयै खावलायहरदों। आसा जोवाकालि 1 तारिख सोमबार जेहेतु बन्द आसिल आरो आमार रुटिन हिसाबै आमी जंगलলৈ সকলো স্টাফ লৈ আমি জংগললৈ পেট্ৰলিং কাৰণে গৈছিলো। ঠিক এই সময়ত তাৰমানে আমি যেতিয়া গৈ আছো তেতিয়া আমি ট্ৰেক্টৰৰ কষ্ট দেখা পাই কষ্টটো মানে চাই আমি ভিতৰলৈ সোমাই গলো। ঠিক যেতিয়া আমি জংগললৈ পালো তেতিয়া ট্ৰেক্টৰৰ চিনটো আমি ডিষ্টিংক্ট দেখা পাই আমি হিপাল বিচাৰতে 3খন ট্ৰেক্টৰ তাতে লোড কৰি থকা উইথ লোডেড আমি দেখা পালো। লগে লগে আমি সেই 3খন ট্ৰেক্টৰ ধৰি লৈ আহিছো। 3খনৰ ভিতৰত এখনটো খালী ট্ৰেক্টৰ আছিল, তথাপিও সেইখনো মানে লৈ আহিব লগা হ'ল যেহেতু এইটোও প্ৰস্তুতি কৰি আছিল লোড কৰাৰ কাৰণে। কাঠটো আমাৰ পাৰ্লি বুলি কয়, পাৰ্লি কাঠ আছিল। ফুল লোডেড 2টা ট্ৰেক্টৰ আমি 3টা ইঞ্জিন এইটো লৈ অহা হৈছে যোৱাকালি। মূল্য হিচাপে টোটেল 1 লাখ মানে হ'ব, 1 লাখ মান জকৰ মানে ভেলুৰ কাঠ হ'ব। চোৰকেইটা আমি যোৱাৰ আগতে সিহঁতে কেনেকৈ বা গম পাই হয়তো বা গাড়ী আৱাজ শুনি বা আমাৰ মানে মাতটো গম পাই সিহঁতে হয়তো মানে গাড়ীখন পলাইছিল। আমি যেতিয়া আমি গৈ পাইছিলোঁ তাইলৈ তেতিয়া সময়ত মানে মানুহ এটাও নাছিল। কোনটো জংগল আছে? এইটো আমাৰ সেই দলকলা ব্লকেই কয়। এইটো পাতালচানা দি আমি সোমাব লাগে। পাতালচানা ফাদামবাৰী নতুনকৈ জংগল ইনক্ৰচাৰ য'ত খাটি আছে এতিয়া তাতেই সিহঁতে মানে জংগলখন হণ্ডা মেচিন দি কাটি আছিল। এই সময়তে আমি গৈ সেইটো ধৰি লৈ আহিলোঁ। বিভিন্ন সময়ত আমি গৰু গাড়ী দি খাট চুৰ কৰাটো আমি দেখা পাইছিলোঁ মনে হিচাপে, কিন্তু বৰ্তমানত ট্ৰেক্টৰৰ লগত তেওঁলোকে খাটৰ চুৰ কৰে। সেই ক্ষেত্ৰত আপুনি কি ক'ব? হয়, এতিয়াও মানে হেৰি মো গাড়ী দিও সিহঁতে সোমায় আৰু ট্ৰেক্টৰ দিও ডাইৰেক্ট। এতিয়া যিহেতু ট্ৰেক্টৰ মো গাড়ী য'ত যাব পাৰে ট্ৰেক্টৰো তাত যাব পাৰে ৰাস্তা বেয়া হ'লেও, যাৰ ফলত সিহঁতে মানে বেছি কি হয় তাৰমানে ট্ৰেক্টৰ দি লৈ অহাৰ কাৰণটো হ'ল সিহঁতে এবাৰ যদি ট্ৰেক্টৰ দি এটা লোড লৈ আহিব পাৰিলে সিহঁতে 2 গুণা বা 3 গুণা গৰু গাড়ী দি 3 গুণা মাল আহে, যাৰ ফলত সিহঁতে ট্ৰেক্টৰটো বেছি প্ৰিফাৰেঞ্চ কৰে। এইখিনি আৰু তো তেওঁলোকৰ ওপৰত ভয় নাই নেকি? ট্ৰেক্টৰটো একচুৱেলি চাউণ্ড হয়, বন্ধ হয়, গম পাবা নেকি? সেই ভাবাটো তেওঁলোকৰ ওপৰত নাইকিয়া হৈ যায় নেকি? তাৰমানে সিহঁতৰ নেটৱৰ্কটো বহুত বহল। তাৰমানে সিহঁতে চবৰ পিনে মানুহ থৈছে। এটি মানে ক'ৰ পৰা কি মানুহ ওলাইছে, আমি ইয়াৰ পৰা যেতিয়া অফিচৰ পৰা ওলোৱাৰ লগে লগে সিহঁতে খবৰ পাই যায়। সিহঁতৰ মানে চব ৰাস্তাই চেই দি আছে, যাৰ ফলত সিহঁতে বহুত নিৰাপত্তা দি কৰিব সক্ষম হৈ আছে। সেইখিনি আৰু বাকীটো আৰু ক'ব লগা বিশেষ আমি নকওঁ, যিহেতু আমাৰ পাব্লিকো আজিৰ তাৰিখত ইমান সজাগ নহয়, যিহেতু ইলিগেল কামবোৰ দেখা দেখি দিনতে কৰি আছে। মই সেইটোৱে আহ্বান কৰিব বিচাৰোঁ, যিহেতু ইলিগেল হয়, এইটো এটা চুৰি কাম হয়, ৰাইজেও হয়তো মানে নজৰ দিব লাগে। যিহেতু আমাৰে সম্পত্তি, অকল আমি নহয়, পুলিচেও ইয়াতে যোগদান দিব লাগিব বা অকলো আমাৰ দেশৰ মানুহবিলাক যিবিলাক মানে আমাৰ দেশৰে হয় সিহঁতে চব নজৰ দিব লাগিব, যিহেতু ইলিগেলটো যেন হ'ব নিদিয়ে। সেইটো মই আহ্বান জনালোঁ। তেওঁলোকে ভাবে যে সেইটোৱে আমাৰ ইনকামৰ মেইন চ'ৰ্চ বুলি তেওঁলোকে ভাবে। তো সেইটোৰ ওপৰত আপুনি অল্টাৰনেটিভ কিবা ৰাস্তা আপুনি কৈ দিব পাৰিব নেকি?
আচ্ছা সেইটো সিহঁতে ইনকামৰ চ'ৰ্চ বুলি ক'লে সেইটো মানে ইজি ইনকাম বুলি সিহঁতে ভাবি লৈছে মানে আজিৰ তাৰিখত মানুহবিলাক এটা টান বস্তু কৰিব নিবিচাৰে যি কাম কৰি সহজ সৰলেদি পইচা কামাব পাৰে বা আৰ্জিব পাৰে সেইটো ৰাস্তা সিহঁতে মানে বিচাৰি লয় যাৰ ফলত সেইবিলাক যিহেতু কাৰ্ড লৈ অহাটো বহুত সহজ কাম সিহঁতৰ কাৰণে বাকী সেইপিনি ৰাস্তা ঘাট সিহঁতৰ মানে কোনো অসুবিধা নাই অকল যিহেতু আমি ধৰি আছে যাৰ ফলত সিহঁতে বহুত মানে আৰামত সহজ সৰলতে পইচা কামাব চেষ্টা কৰি আছে আৰু ইয়াৰ পৰিৱৰ্তে মানে যদি আমাৰ চৰকাৰে বা চেণ্ট্ৰেল চৰকাৰে কিবা এটা সিহঁতৰ আমাৰ নিবনুৱা যিহেতু সমস্যা যেহেতু মানে গৰীবৰ সমস্যা সেইটো কাৰণে কিবা এটা হয়তো চিন্তা ধাৰণা কৰি আছে বা কৰিব সেইটোও হয় আৰু যদিও চৰকাৰে নকৰে সেইটো নিজৰ দায়িত্ব আমি লিগেল বা হট কাম কৰি খাই যোৱা আৰু নিজৰ সংসাৰটো চলাই যোৱাটো আমাৰ কৰ্তব্য